যিটো ৰূপান্তৰ পাব্লিকেশ্যন গ্ৰুপ আছে ৰূপান্তৰ পাব্লিকেশ্যন গ্ৰুপৰ পৰা আমাৰ ইতিমধ্যে অসম ফাৰ্ষ্ট চেনেলটোৱে বিশেষভাৱে জনপ্ৰিয়তা লাভ কৰিছে তাৰ উপৰিও এটা হিন্দী পৰ্টেল আছে আমাৰ ব্ৰেকিং ফাৰ্ষ্ট সমাচাৰ আৰু তাৰ উপৰি আমি আকৌ নতুনকৈ এটা মানে চেনেল লঞ্চ কৰিম বুলি কৈ আছোঁ এটা বেলেগ এটা কলাবৰেশ্যন নিউজ টাইম এনি নিউজ টাইম বুলি কিন্তু আমি সংবাদ মাধ্যমৰ এই পেপাৰখনৰ কথা এইকাৰণে ভাবিলোঁ যে ছপা মাধ্যম অবিহনে সংবাদ পূৰ্ণ নহয় সংবাদ মাধ্যমটো পূৰ্ণ নহয় গতিকে ছপা মাধ্যমৰ জৰিয়তে ৰাইজৰ মাজত থাকি পেলাই আমি এটা মানে সেৱা আগবঢ়াবলৈ মনোভাৱেৰে এই হিন্দী ৰূপান্তৰ পেপাৰখন আমি আৰম্ভ কৰিছোঁ আমাৰ হিন্দী ৰূপান্তৰ পেপাৰখন অলৰেডি আমাৰ তিনিচুকীয়াত দুটামান ইছ্যু প্ৰকাশ পালে গতিকে আমি ভাবিলোঁ যে যোৰহাটৰ পৰাও এই পেপাৰখন আমি এটা সংস্কৰণ উলিয়াম তাৰ বাবে যোৰহাটৰ বিশিষ্ট সাংবাদিক আপোনালোকে জানে PK সিং তেওঁ প্ৰমোদ কুমাৰ সিং তেখেতে আমাৰ এই কাকতখনৰ মুখ্য সম্পাদকৰ দায়িত্ব গ্ৰহণ কৰিছে গতিকে আমি সেইবাবেই যোৰহাট সংস্কৰণখন আৰু যোৰহাটবাসী ৰাইজৰ হাতত আজি উৎসৰ্গা কৰিছোঁ আৰু ৰাইজে যদি পূৰ্ণ সহযোগিতা জনায় তেনেহ'লে আমি ছাকচেছ আমি সফল হ'ম বুলি আমি ভাবোঁ